হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ বৰ ভাল নহয় বুজিছে। এই মানুহজনীয়ে বৰ জ্বলাইছে। বন্ধন গোট নে ৰন্ধন গোটৰ পৰা সেই পইচা লৈ সেই ইটা চপা সমান ডাঙৰ মোবাইল মাক জীয়েক দুইজনীয়ে কিনি লৈছে। এতিয়া সেই কিস্তি মাৰোঁতে মোৰ মছলা ওলাইছে বুজিছে। এই মেনেজাৰ আহি আজি ঘৰৰ চোতালত বহি আছে, বোলে আজি কিস্তি দিব নোৱাৰিলে ঘৰত টিং সোপাকে খুলি নিব। আৰু মানুহজনীও ৰাতিপুৱাৰ পৰা ঘৰত নাই, তাকে সেই মানুহজনীক বিচাৰি ওলাইছো। বোলো য'তে পাওঁ ত'তেই এই দহোটীয়া কোব কেইটামান লগাই দিম। আজি মাংস কটা দাহকে ধৰাই আনিছো বাপেকে, ভালকে দিম দুচাটমান মানুহজনীক। অত কলো বোলো এই বন্ধন গোট নে ৰন্ধন গোটৰ এই ধাৰ চাৰ ল'ব নালাগে, এই কি কৰিবলেনো সেই দামী দামী মোবাইল সোপা কিনি লৈছে মাক জীয়েক দুইজনীয়ে। আজি ভালকে দিম গৈ আছো। বাসন্তী বাসন্তী, কি কৰিছ? ওলাই আছোন। বোলো আমাৰ লক্ষীমাই মাক তহঁতৰ ঘৰত আছে নি? বাসন্তী। আমাৰ লক্ষীমাই মাকক বিচাৰি আহিছো বুজিছ। এই মানুহজনীয়ে মোক গোটেই মূৰটো খাইছে বুজিছ। এই বন্ধননে ৰন্ধনৰ লোন সোপা লৈছে, আজি মেনেজাৰে টিং সোপা খুলি নিবলৈ আহিছে। ৰাতিপুৱাৰ পৰা তেওঁ আমাৰ ছাগলী গঁৰালতে সোমাই আছে। মই ইমানকে সুধিছো বোলো কি হ'ল বোলে সেই নকবি আৰু নোহোৱাটোকে হ'ব লগা হ'ল বোলে, সেইকাৰণে বোলে তহঁতৰ বোলে ছাগলী গঁৰালটোতে অকণমান সোমাই থাকোচোন দে। মই বোলো থাকক আৰু তেনেহ'লে। কি তাই ছাগলী গঁৰালত সোমাই আছে নি? আজি তাইক ভালকে দুচাটমান দি আহোঁগে। ব'লচোন ব'ল, তহঁতক ছাগলী গঁৰালটো কোনফালে আছে দেখাই দিবি ব'ল। কি হ'ল কাক মাৰে আপুনি? কি কথা ক'বলৈ আহিছে আপুনি? কি কথা ক'বলৈ আহিছে? আপুনি মোক মাৰিব নেকি? নহয় মানে মেনেজাৰ চাই তোমাক বিচাৰি আহিছিলে ললিতি। হেৰি কি বুলি কয়, আমাৰ বন্ধনৰ কিস্তি দিবলৈ আছে যে, এই কিস্তি নিবলৈ বিচাৰি আহিছিলে। আমাৰ বোলে কেইবাটাও কিস্তি আছে, আজি বোলে কিস্তি নিদিলে আমাৰ টিং সোপাকে খুলি নিম বুলি কৈছে। সেইকাৰণেহে তোমাক বিচাৰি আহিছো। তুমি ইমান খং কেলে কৈছা? বন্ধন গোটৰ লোন লৈ কটকি কৰিলোঁ, ফ্ৰিজ কিনিলোঁ, স্কুটি কিনিলোঁ, টিভি ল'লোঁ, সেইবোৰ হ'লে নেদেখিলে? মই শুনি আছোঁ নহয়, চব মোৰ মোবাইল কিনাটোহে দেখিছে। মতা মানুহডাল হৈ ইনকম এটা কৰিব নোৱাৰে, বোলে ঘৰৰ বাৰীখনতে শাক পাচলি কেইটামান লগাওঁচোন, সেইকেইটাকে বিকি বোলে বন্ধনৰ সেই কিস্তিটোকে মাৰিম, সেইবোৰ হ'লে খেয়াল নাই। এতিয়া সেইবোৰ বাদ দিয়াচোন ললিতি। এতিয়া সেই বন্ধনৰ চাহক কি কৰা যায় সেইটো কোৱা। মানে সেই বন্ধনৰ মাছটো আজি আমাৰ টিং লৈ যাম বুলি কৈছে। মই কি কৰিব লাগে? টিং লৈ যায় মই কি কৰিব লাগে? আপুনি এই মতা মানুহটো হৈ পিনে যদি বন্ধনৰ কিস্তিটো মাৰিব নোৱাৰে, মই আজি মাৰ ঘৰলৈহে যামগৈ আৰু। আপোনাৰ লগত থাকিবলৈ নাই মই সুগ্ৰীবৰ লগত। তুমি মোক সুধিব বুলি ক'লা যে, হা? দেখিছে ৰাইজ মোক কি দশা হৈছে। মানুহজনীলৈ অকণমান ভয় লাগে। এতিয়া বন্ধন গোটৰ মেনেজাৰো সেই টিং খুলি নিবলৈ আহিছে। কি কৰিম আৰু উপায় নোপোৱা হৈছোঁ দেই। সেই এইটো কি বুলি কয়, আপোনালোকে জনাবচোন কি কৰোঁ, কিস্তিটো কেনেকৈ দিওঁ। মই সেই কামো কৰিব নোৱাৰা হৈ আহিছোঁ, বুঢ়া হৈ আহিছোঁ। এই মানুহজনীয়ে আকৌ সেই বন্ধন গোটৰ লোন ল'বলৈও নে সেই এইটো কি বুলি কয়, কিস্তি মাৰিব নোৱাৰা হৈছোঁ।